প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি মই অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ ২ নং অধ্যায়ৰ এটা চলকযুক্ত একঘাতৰ সমীকৰণ পাঠটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে ইতিমধ্যে পূৰ্ব শ্ৰেণীসমূহত বীজগণিতীয় ৰাশিৰ বিষয়ে তোমালোকে শিকি আহিছা। কেইটামান বীজগণিতীয় ৰাশিৰ উদাহৰণ লৈ আমি আগবাঢ়ো। তোমালোকে বীজগণিতীয় ৰাশিৰ এই উদাহৰণবোৰলৈ চোৱাচোন। 1 নম্বৰ আছে x, 2 নম্বৰ আছে y + 3, 3 নম্বৰ আছে 28m - 5, 4 নম্বৰ আছে p² + 3, 5 নম্বৰ আছে 2x² + y + 2। এই যে আমি পাইছো x, y, m, p, x, y, ইহঁতক কোৱা হয় চলক। কাৰণ ইহঁতৰ মান সমীকৰণ সাপেক্ষেহে নিৰ্দিষ্ট থাকে। এই xৰ মান এই সমীকৰণটোত বা এই ৰাশিটোত ইয়াত একেই নহ'বও পাৰে, আৰু ঠিক তেনেকৈ ইয়াত এই y আৰু এই y, ইয়াৰ এই সমীকৰণৰ সৈতে y যিটো মান ইয়াত নিৰ্দিষ্ট হ'ব, আৰু এই সমীকৰণটোৰ ক্ষেত্ৰত বা এই ৰাশিটোৰ ক্ষেত্ৰত y ৰ মান বেলেগ হ'ব। সেইকাৰণে ইহঁতক কোৱা হয় চলক, আৰু ইহঁতৰ মানবোৰ সলনি হৈ থাকে। সমীকৰণ সাপেক্ষে ইহঁতৰ মানবোৰ সলনি হৈ থাকে। কিন্তু 3, 5, 3, 3, 2, 2 এইবোৰ হৈছে সংখ্যা। এই সংখ্যাবোৰৰ মান সদায় নিৰ্দিষ্ট। সেইকাৰণে ইহঁতক কোৱা হয় ধ্ৰুৱক। ইহঁতৰ মানবোৰ সদায় নিৰ্দিষ্ট। 3 য'তে নবহালেও ইয়াৰ মান সদায় 3। কিন্তু এই x, y, m, x, y, p ইহঁতৰ মানবোৰ সমীকৰণ সাপেক্ষে সলনি হৈ গৈ থাকে। ইহঁতক কোৱা হয় চলক। আৰু এটা কথা মন কৰিবা, এই চলক ইয়াত অকলে আছে x এটা, কিন্তু ইয়াত একো লিখা নাই, কিন্তু ইয়াত m ৰ লগত 3 আছে, কিন্তু ইয়াত একো নাই, মানে ইয়াত 1 এটা পূৰণ হৈ আছে। আৰু এই চলকৰ লগত থকা যিটো ধ্ৰুৱক বা সংখ্যা তাক কোৱা হয় সহগ। ইয়াত সহগ হ'ব 1। ঠিক তেনেকৈ এই m ৰ সহগ 3, p সহগ 1, x ৰ সহগ 2, y সহগ 1। এই সংখ্যাবিলাকক কোৱা হ'ব সহগ। তোমালোকে আৰু মন কৰিবা যে ইয়াত x অকলে আছে, y + 3, 28m + 5, p² + 3, 2x² + y + 2। এই p ৰ ওপৰত ঘাত 2 আছে, x ৰ ওপৰত ঘাত 2 আছে, আৰু এইবিলাকত একো দিয়া হোৱা নাই। ইয়াত x আছে, y আছে, m আছে। এই x ইয়াৰ অৰ্থ হৈছে x ৰ ওপৰত ঘাত 1, তাৰমানে ইয়াত x পূৰণ হৈ আছে, 1 এটা পূৰণ হৈ আছে। সেইকাৰণে এই x টো লিখা নহয়, এইটো লিখা নহয় সাধাৰণতে। তাৰমানে ইয়াত x ৰ ওপৰত একো নাই, মানে ইয়াত x ৰ ঘাত 1 বুলি ধৰা হয়। তেনেকৈ y ঘাত 1, m ৰ ঘাত 1, ইয়াত m এটাই আছে, কিন্তু ইয়াত p ৰ ওপৰত 2 আছে, মানে ঘাত 2 আছে, p²। ইয়াৰ অৰ্থ হৈছে ইয়াত p দুটা পূৰণ হৈ আছে। ঠিক তেনেকৈ ইয়াত x দুটা পূৰণ হৈ আছে, x ৰ ঘাত 2। সিহঁতক কোৱা হ'ব সূচক, আৰু ইয়াক কোৱা হ'ব ভূমি। p ৰ সূচক 2, x ৰ সূচক 2। ঠিক তেনেকৈ আমি যদি চাওঁ x³ x x x y to the power 4 y into y y into y, ইয়াত y 4টা পূৰণ হৈ আছে। ইয়াত y টো ভূমি আৰু সূচক। এতিয়া সমীকৰণ এটাত বা ৰাশি এটাত সৰ্বোচ্চ যিটো ঘাত তাকে সেই ৰাশিটোৰ মাত্ৰা বুলি কোৱা হয়। ইয়াত সৰ্বোচ্চ ঘাত 1, সেইকাৰণে ইয়াৰ মাত্ৰা হ'ব 1। ইয়াৰ সৰ্বোচ্চ ঘাত 1, এই ৰাশিটোৰ
মাত্ৰা হ'ব 1 ঠিক তেনেকৈ এমৰ ক্ষেত্ৰতো একেই হ'ব কিন্তু এই পিৰ ঘাত 2 সেইকাৰণে এই ৰাশিটোৰ মাত্ৰা হ'ব 2 আৰু ইহঁতক কোৱা হ'ব দ্বিঘাত সমীকৰণ ঠিক তেনেকৈ এই xৰ ঘাত 2 আৰু এই ৰাশিটোৰ সৰ্বোচ্চ ঘাত 2 সেইকাৰণে এই ৰাশিটোৰ মাত্ৰা হ'ব 2 এতিয়া সমীকৰণ মানে কি জানি লওঁ সমস্যা এটাৰ বীজগণিতীয় ৰূপে হৈছে সমীকৰণ 3x = 6 এইটো এটা সমীকৰণ ইয়াত x এটা চলক এটো সমান চিন সমতা দুইফালে সমান বাওঁফাল আৰু সোঁফালে এটা সমান বুজাইছে আৰু 6 আৰু 3 এটো ধ্ৰুৱক আৰু ইয়াক সহগ বুলি কোৱা হয় কাৰণ ই চলকৰ লগত আছে ঠিক তেনেকৈ 2x + 3 = 5 এটো এটা সমীকৰণ 3x - 1 = 5 এই সমীকৰণসমূহত লক্ষ্য কৰিলে গম পাবা যে ইয়াত চলক একোটাকৈ আছে x ঠিক তেনেকৈ আমি বেলেগ এটাও ল'ব পাৰোঁ 3m + 2 = 8 এইটো এটা ইয়াত চলক এটাই আছে সেইকাৰণে এই সমীকৰণসমূহক কোৱা হ'ব এক চলকযুক্ত আৰু লক্ষ্য কৰি দেখা পাবা যে এই ৰাশিটোৰ বা এই সমীকৰণকেইটাৰ ঘাতসমূহ হৈছে 1 বা মাত্ৰা 1 সেইকাৰণে এটা কোৱা হ'ব এক চলকযুক্ত এক ঘাতৰ সমীকৰণ এই গোটেই কেইটা সমীকৰণ এক চলকযুক্ত এক ঘাতৰ সমীকৰণ কিন্তু x + y + 2 = 10 বা x² + 2 = 20 এই ৰাশিসমূহ কিন্তু এক চলকযুক্ত এক ঘাতৰ সমীকৰণ নহয় ইয়াৰ কাৰণটো কি ইয়াত চলক দুটা আছে দুটা চলক হ'ব আকৌ ইয়াৰ মাত্ৰা 2 আৰু ই হ'ব দ্বিঘাত সমীকৰণ এটা তোমালোকে বুজি পালা যে এক ঘাতৰ এক চলকযুক্ত সমীকৰণ মানে কোনবোৰ যিবোৰ সমীকৰণৰ ঘাত বা মাত্ৰা 1 আৰু ঘাতৰ চলক এটা থাকে ইহঁতক কোৱা হ'ব এক ঘাতৰ এক চলকযুক্ত এক ঘাতৰ সমীকৰণ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সামৰিছোঁ তোমালোক এই ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'বা আৰু যদি কিবা নুবুজা থাকে মোক জনাবা আৰু পৰৱৰ্তী সময়ত এক চলকযুক্ত এই এক ঘাতৰ সমীকৰণ কেনেকৈ সমাধান কৰা হয় তাৰ বিষয়ে আমি আলোচনা কৰিম আজিলৈ সামৰিছোঁ